অতিকৈ দুখৰ কথা যে অসমৰ এগৰাকী স্বাভিমানী ব্যক্তি গণশিল্পী আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ ৰাজীৱ খদিয়া ককাই আমাৰ সকলোৰে আপোন এগৰাকী ব্যক্তি সকলোৰে পৰিচিত এগৰাকী ব্যক্তি তেখেতৰ যি খবৰ আচলতে খবৰে প্ৰত্যেকগৰাকী অনুৰাগীক মৰ্মাহত কৰি তুলিছে আৰু বিশেষকৈ আমাক অধিক মৰ্মাহত কৰি তুলিছে কিয়নো ৰাজীৱ খদিয়া ককাই জাতীয় জীৱনৰ কাৰণে যিবিলাক আচলতে গীত ৰচনা কৰি অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰি গৈছিল বিদ্ৰোহী গীতিকাৰ হিচাপে তেখেতক আচলতে পৰিচয় দিব পাৰি গতিকে এনেকুৱা এগৰাকী জাতীয় কণ্ঠশিল্পীৰ এই মৃত্যুক আচলতে আমি বিশ্বাস কৰিব পৰা নাই সহজভাৱে ল'ব পৰা নাই অতিকৈ দুখেৰে ক'ব লাগিব যে এটা জাতীয় সত্তা আমাৰ মাজৰ পৰা শেষ হৈ গ'ল এটা জাতীয় কণ্ঠ আমাৰ মাজৰ পৰা শেষ হৈ গ'ল ৰাইজৰ হকে মাত মাতি অহা গানৰ সুৰেৰে প্ৰতিবাদী কণ্ঠৰে প্ৰতিবাদ কৰি অহা এটা কণ্ঠ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল গতিকে ৰাজীৱ খদিয়া ককাইদেউৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ লগতে তেওঁৰ পৰিয়ালবৰ্গ অথবা প্ৰত্যেকগৰাকী অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিছোঁ এনেধৰণে যে মৃত্যু হয় এনেকুৱা ধৰণেও যে এগৰাকী ব্যক্তিক আমি হেৰুৱাই পেলাবলগীয়া হয় মাত্ৰ বুকুৰ বিষ হওঁতেই ষ্টেজত গীত পৰিৱেশন কৰি থকাৰ মুহূৰ্ততে যে এনেধৰণেও মৃত্যু হয় এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু অতিকৈ মৰ্মান্তিক আজি অতি দুখ আৰু অতি বেদনাৰ কথা আমি অতি মৰ্মাহত হৈছোঁ বীৰলাচিত সেনাই যে ৰাজীৱ খদিয়া এগৰাকী প্ৰতিবাদী কণ্ঠ যাৰ প্ৰতিবাদৰ ভাষাৰে গীতৰ ভাষাৰে প্ৰতিবাদ কৰি যায় যি অসমৰ মানে হিয়াৰামুঠু অসমীয়াৰ হিয়াৰামুঠু গতিকে ৰাজীৱ দা আমাৰ মাজত নাই আমি অতিকৈ বীৰলাচিত দা মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আজি আমি নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ বীৰলাচিত সেনাৰ সহযোগত আজি আমি ইয়াতে এক বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছোঁ আৰু তেখেতে যাতে আজীৱন আমাৰ মাজত জীয়াই ৰাখে তেখেতৰ গীতসমূহ তেখেত যিবিলাক গীতৰ স্ৰষ্টা আছিল তেখেতে জাতীয় জীৱনৰ প্ৰতি যিখিনি কৰি থৈ গৈছে এইখিনি যাতে আমাৰ মাজত সদায় আজীৱন আমি সজীৱ কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰিম আৰু আমি আচৰিত হৈছোঁ তেখেত মানুহৰ মৃত্যু এনেকৈ হ'ব পাৰে তেখেতৰ যে মৃত্যু ইয়া আমাৰ বাবে অতিকৈ দুখ আৰু মৰ্মাহত তোমাৰ কি ক'বা তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু আমি আমাৰ বীৰ লাচিত অসম নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ আত্মাই স্বৰ্গত স্থান লাভ কৰক আৰু হাজাৰ ৰাজীৱ খদিয়া ককাইদেউৰ দৰে হাজাৰ অসমীয়া তেজাল ডেকা ওলাই আহক যাতে অসমৰ জাতীয় সমাজ আমাৰ জাতীয় জীৱনলৈ এনেধৰণৰ বিপ্লৱী গীতসমূহ আগবঢ়াই যাওক আমাৰ বিপুল দা আছে কি ক'ব বিপুল দা ৰাজীৱ খদিয়া ককাইদেউৰ দৰে এটা বিদ্ৰোহী এটা বিপ্লৱী কণ্ঠ আমাৰ মাজৰ পৰা হেৰাই গ'ল জনতাৰ আচলতে তেখেত শিল্পী আছিল তেখেত এগৰাকী গণশিল্পী আছিল তেখেতৰ আজি মৃত্যু হৈ গ'ল আমাৰ মাজৰ পৰা এটা প্ৰতিবাদী কণ্ঠ নাইকিয়া হৈ গ'ল হয় পোনপ্ৰথমে আমি নাৰায়ণপুৰ আঞ্চলিক তৰফৰ পৰা ৰাজীৱ খদিয়া ককাইদেউলৈ তেখেতৰ যিটো বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু তেখেতৰ যিবোৰ গীত আছিল সেই গীতসমূহ যাতে চিৰযুগমীয়া হৈ ৰয় তাৰ আমি সম্পূৰ্ণ কামনা আৰু আশা কৰি ৰাইজলৈ আগবঢ়ালোঁ